এভৰিৱান আজি আমি ৰাতিৰ সাজটোনো কেনেকৈ খালোঁ আপোনালোকক দেখুৱাম আৰু লগতে আমি আজি নতুন দুটা ৰেচিপি দেখুৱাম বুলি ভাবিছোঁ। গতিকে মাটি দালি আমি এটা নতুন পদ্ধতিত বনাম। মাটি দালি সকলোৱে খায় আৰু বেলেগ বেলেগ ধৰণে বনাই খায়, গতিকে আমি আমাৰ ষ্টাইলত মাটি দালি কেনেকৈ বনাওঁ সেইটো দেখাম বুলি ভাবিলোঁ। গতিকে আহকচোন চাওঁ আমি কেনেদৰে মাটি দালি বনালোঁ চাওঁ। প্ৰথমতে এখন কেৰাহী আপোনালোকে গেছত দি তাত গৰম হ'লে অকণমান তেল দি দিব। তেলটো কম পৰিমাণে ল'ব আৰু যিহেতু মই ৰেচিপিবিলাকত তেলটো অলপ কমেই ব্যৱহাৰ কৰোঁ। তাৰপিছত আপোনালোকে তেলত গৰম হ'লে অকণমান পাঁচফোৰণ দি দিব। পাঁচফোৰণখিনি ভালদৰে ফুটিবলৈ দিব। তাৰপিছত দুটা শুকান জলকীয়া দিব। তাৰপিছত আদা নহৰু বটাখিনি দি দিব। মই আচলতে এইখিনি বটাখিনি দেখুওৱা নাই আৰু মাটি দালিটো যিহেতু চবেই বইল কৰিব জানে, গতিকে মই বইল কৰাটো নেদেখুৱালোঁ আৰু ঘৰত মানে আলহী আছিলে, চ' ইমানখিনি সময়ো নাপালোঁ। সেইকাৰণে এয়া নৰসিংহ পাত কিন্তু লাগিবই দেই। একদম নৰসিংহৰ মানে গোন্ধটোৱেহে মাটি দালিকণৰ মানে সোৱাদটো আৰু বঢ়াই তুলিব। গতিকে নৰসিংহৰ পাত আপোনালোকে দিবই লাগিব। এয়া নৰসিংহৰ পাত, আদা নহৰু আৰু জলকীয়া ধুনীয়াকৈ আপোনালোকে ফ্ৰাই কৰি ল'ব তেলতে। আপোনালোকে প্ৰয়োজন অনুসাৰে অলপ হালধি দিব লাগিব। এতিয়া আপোনালোকে ইয়াত বইল কৰি থোৱা মাটিমাহখিনি লাহে লাহে দি দিব। দেখিছে মই মাটি দালিখিনি ধুনীয়াকৈ দি দিছোঁ। এতিয়া মোৰ মাটি দালিখিনি প্ৰায় বাকি দিয়া হৈ গ'ল। বেছি পনীয়া নকৰিব, মাটি দালি যিহেতু অলপ ডাঠ হ'লে খাই ভাল লাগে, গতিকে পানী বেছি নিদিওঁ, পানী অকণমান দিছোঁ মই। আৰু আমাৰ 2-3জন মানুহকে অকল ছাৰ্ভ কৰিম। আপোনালোকে যদি মানুহৰ পৰিমাণ বেছি হয় তেতিয়াহ'লে মানে মাটি দালিটোৰ পৰিমাণো বেছি কৰিব লাগিব। আৰু বেছি পনীয়া হ'লে খাই সোৱাদটো নুঠিব মানে। এনেদৰে বনাই খাবচোন, খুব ভাল লাগে ৰেচিপিটো। আৰু এটা নতুন ৰেচিপি আপোনালোকক দেখাম, তিলৰ চাটনি। তিলৰ চাটনি আচলতে আমি পুৰা চাটনি বুলি কওঁ। আমি গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ মানে আমি পুৰি ল'ম। আপোনালোকক সেইটো ৰেচিপি মই দেখাম। আনফালে আমাৰ ব্ৰইলাৰ মাংস আছে, মানে ব্ৰইলাৰ মাংস সকলোৱে বেলেগ বেলেগ ধৰণে বনাই খায় আৰু মাংসখিনি মই বনোৱাত দেখুওৱা নহ'ল, কাৰণ আলহী আহিছিলে, গতিকে মই সময়ো নাপালোঁ তেনেকৈ। সেইকাৰণে বহুত বস্তু স্কিপ হৈ গ'ল আজি মোৰ। কিন্তু ব্ৰইলাৰ মাংসটো আমি আজি চাঙি টেঙা দি বনাইছোঁ। আচলতে গাহৰি খোৱাসকলে গম পাব, মানে সেই ফ্লেভাৰটো আহি যাব। আৰু চাঙি টেঙা দি বনাই খাই চাবচোন, বৰ ভাল লাগে। আৰু মই কোনোবা এদিনা ফুল ভিডিঅ' দেখাম বাৰু আপোনালোকক। এয়া ব্ৰইলাৰ মাংস আছে আজি। এয়া চাওকচোন, আমাৰ দালিখিনি একদম পূৰা ভক ভককৈ উতলিছে আৰু দালিখিনি আমাৰ হৈয়ে গ'ল। গতিকে কম সময় লাগিলে। মাটিমাহখিনি বইল কৰিব লাগে, তাৰপিছত নিমখটো সোৱাদ অনুসাৰে দিব লাগে, তাৰপিছত এইখিনি প্ৰচেছ কৰিলে আপোনাৰ দালিখিনি হৈয়ে গ'ল। আৰু আমাৰ বেছি একো মানে বহলীয়া কামো নহয়। আলহী আহিলেও বনাই খাব পাৰে আপোনালোকে, খাই খুব ভাল পাব। যিসকলে মাটি দালি খাই ভাল পায় তেওঁলোকৰ কথাটো আৰু ক'বই নালাগে। মই এতিয়া আপোনালোকক দেখাম আমি কেনেকৈ চাটনিটো বনালোঁ। তিলৰ চাটনি ৰেচিপিটোৰ কাৰণে আমাক লাগিব এটা বিলাহী। বিলাহীটো ধুনীয়াকৈ পুৰি ল'ব লাগিব। বেছি পুৰিব নালাগে, যদি পকা বিলাহী হয় মানে ইমান পুৰা প্ৰয়োজন নাই। বিলাহীটো যিহেতু পকি থাকোঁতে অলপ কোমলেই হৈ থাকে, গতিকে ওপৰৰ মানে বাকলিটো অকণমান ক'লা পৰালৈকে পুৰিলেই হ'ব। এই আমাৰ বিলাহীটো পুৰি হৈছে। তাৰপিছত আমি বাকীকেইটা বস্তু লাহে লাহে পুৰি ল'ম। আপোনালোকৰ ষ্টেণ্ড থাকিলে তেনেকৈ কিবা ষ্টেণ্ডতো পুৰিব পাৰে। মোৰ যিহেতু মই হেতাখনেই ব্যৱহাৰ কৰোঁ পুৰিবলৈ। পুৰি পেলাই মই এটা মিক্সাৰ গ্ৰাইণ্ডাৰত বাতিত এইখিনি ভৰাই লৈছোঁ। বিলাহীটো দিলোঁ, এইফালে আদা আৰু নহৰুখিনিও অকণমান পুৰি লৈছোঁ, তেতিয়া পুৰা চেণ্টটো আহিব, খাই ভাল লাগিব। আৰু এইখিনি আপোনালোকে আগতীয়াকৈ ধুই ল'ব, কাৰণ আকৌ পুৰি পেলাই মানে ধুলে তাৰ গুণাগুণটো নাথাকিবগৈ। ইয়াত পুৰিলোঁ। আৰু আনফালে আমি শুকান জলকীয়া লৈছিলোঁ। জলকীয়াখিনি আপোনালোকে পুৰি দিব ধুনীয়াকৈ। আৰু আচলতে কেঁচা জলকীয়া মোৰ হাতত এভেইলেবল নাছিলে, সেইকাৰণে মই শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ। আপোনালোকে এটা কাম কৰিব, শুকান জলকীয়া নহ'লে কেঁচা জলকীয়া ল'লে বেছি ভাল হয়। গতিকে মই এইটো বস্তু নাথাকাৰ কাৰণে এইটো ল'লোঁ। আৰু জলকীয়াটো মেইন, যিহেতু চাটনিত মানে জ্বলাটো মেইন আৰু, গতিকে জ্বলা দিবই লাগিব, অলপ বেছিকৈ দিব লাগে জ্বলা, তেতিয়া ভাল লাগে। আৰু আদাটো মই টুকুৰা টুকুৰকৈ কাটি দিছোঁ। আৰু যিহেতু মই আজি তিলৰ চাটনি বনাম, গতিকে তিলখিনি মই আগতীয়াকৈ মানে ভাজি ধুনীয়াকৈ এনেকৈ বৈয়াম এটাত অকণমান গুড়ি কৰি পেলাই থৈ দিছোঁ। আৰু তিলৰ ইয়াত আমি দুচামুচ ব্যৱহাৰ কৰিম। যিহেতু চাটনিটো ইমান বেছিও নবনাওঁ, জ্বলা চাটনি বনাম, গতিকে আমি তিল 2 চামুচ ব্যৱহাৰ কৰিছোঁ। ইয়াত আপোনালোকে অকণমান পানী দিব,
বস্তুখিনি ভালকৈ মিক্স খাবৰ কাৰণে, যিহেতু বিলাহী পানীটো ওলাবই, হ'লেও অকণমান পানী দিলে ভাল হয় চাটনিটো। এতিয়া মই পানী দি দিলোঁ। ইয়াত আপোনালোকে এতিয়া সাফৰখন ধুনীয়াকৈ মাৰি গ্ৰাইণ্ড কৰিলে হৈ যাব। আমাৰ প্ৰায় বনোৱা হৈ গ'ল। আমাৰ এইফালে ভাতো হৈ গ'ল, আৰু ইফালে আমাৰ আৰু এটা চব্জি আছে, সেইটোও ভাবিলোঁ দেখাই দিওঁ। আজি ৰাতিৰ সাঁজ কেনেকৈ খাওঁনো আমি তাকে দেখাই দিছোঁ। মিক্স চব্জি ভাজি, গাজৰ, কেপচিকাম আৰু বিন আছে। খুব ভাল লাগে ভাজিকণ খাই, আপোনালোকেও চাগে নিশ্চয় ভাল পায়। এয়া আমাৰ চাটনিখিনি হৈ গ'ল। মই ধুনীয়াকৈ উলিয়াই ল'লোঁ চাটনিখিনি। ইয়াত আপোনালোকে মই এটা কথা ক'বলৈ থাকি গৈছিলে, মই নিমখটো আগত দিয়া নাছিলোঁ। আচলতে মিক্সিত যেতিয়া গ্ৰাইণ্ড কৰিব আগতে আপোনালোকে নিমখটো লগতে এড কৰি ল'ব। মই নিমখটো পিছত এড কৰিছোঁ। সোৱাদ অনুসৰি নিমখটো এড কৰি দিব। এই চাটনিটো দেখিছেনে? চ' আপোনালোকে এনেকৈ সকলোৱে বনাই খাই চাবচোন, খুব ভাল লাগে। আৰু এইটো বহুত টেষ্টি হয়, আৰু একদম খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। গতিকে আজি ব্লগটো ইমানতে সামৰিলোঁ। ধন্যবাদ, বাই বাই।